তো বন্ধুসকল আজি আমি 4জন মিলি যাই আছো চান্দুবি সাইড আৰু মোৰ লগত যাই আছে সমলকা বাকি আছে 2জন আৰু কোন কোন যাই আছে দেখাই আছো আপোনালোকক চাই থাকিব সম্পূৰ্ণ ভিডিওটো আৰু চান্দুবি সাইডত যা বুলি ক'লে আপোনালোকে ডিসাইড কৰক যে আমি কোন সাইড যাই আছো আৰু গৰমৰ দিন কাৰণে আমি এঠাইত যাই আছো যে জায়গাটো খুবেই ভাল গা ধুবৰ কাৰণে আৰু পুৰা চাই থাকক সম্পূৰ্ণ ভিডিওটো আৰু মোৰ লগত আছে সমলকা হাই আৰু ইফালে নংকেশ্বৰ দাদা আৰু ইফালে আমাৰ ড্ৰাইভাৰ দাদা আমি 4জনে মিলি যাই আছো আৰু এয়া আমাৰ ৰাস্তা চাই থাকক সম্পূৰ্ণ বাকি দেখাই আছো আপোনালোকক আমি ইয়া পালোহি আহি চান্দুবি পামে আৰু অকমান আছে মোটামুটি আৰু ইয়াৰ পৰা 1.5 কিলোমিটাৰ মান হ'ব আৰু তাৰ পিছত যাই পাম আমি য'ত আহিছো তাত যাই পাম আৰু ইয়া সমলকা পুৰা ব্যস্ত হৈ আছে সমলকা ভিডিঅ' বনাই যাই আছে আৰু আমি যাই আছো গৰমৰ দিনত ধুনীয়া এটা জাগাত যাই আছো গা ধুম তাতে আমি 4জনে যাই চাই থাকো সম্পূৰ্ণকে ভিডিঅ'টো দেখা পাব ল'ৰাজনে বহুত কষ্ট কৰিছে দেই আমাৰ কি বুলি আছে চেনেলটো NR ট্ৰেভেল ব্লগছ ল'ৰাজন কষ্ট কৰিছে অলপ সাপোৰ্ট কৰক মইতো সাপোৰ্টে কৰি আছো আপোনালোকেও সাপোৰ্ট কৰক ল'ৰাজনৰ অলপমান মনটো ভাল লাগিব আৰু আগবাঢ়ি যোৱাত ভাল হ'ব আপোনালোকে নতুন ভাল ঠাই দেখিব আৰু এদিন দুদিন পিছত তুৰা গৈ আছো এই তুৰাৰ ভিডিঅ' ল'ব আৰু সমলকাৰ এটা চেনেল আছে সমল ৰাভা বুলি আপোনালোকে চাব মই ডেছক্ৰিপশ্যনত লিংক কৰিম চাই ল'ব ঠিক আছে মজা ভিডিঅ' বনাই থৈছে চাই ল'ব আপোনালোকে তো আমি আহি প্ৰায় পালোৱে যি জেগাত আহিম বুলি কৈছিলোঁ সেই জেগাটো পালোঁ আৰু এয়া চাওক এই এয়া গেটটো আছে এইফালে যাব লাগিব আমি তাৰপিছত আমি পালোঁহে চাব আপোনালোকে চাই থাকিব আপোনালোকে দেখাই আছোঁ আপোনালোকক এয়া চাওক এয়া আমি এণ্ট্ৰি কৰি দিলোঁ এয়া চাওক কি মজা ধুনীয়া জেগা চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে দেখা পাব একদম জেগা লাগি চাই থাকিব তেতিয়া দেখা পাব ধুনীয়া ফুল এনজয় হৈ আছে আজি মই কেমেৰা চাওক আহি পালোঁ আমি আহি ইয়াত বহুত মানুহ আহিছে চাগে সেইবিলাক বাইক চাওক চাৰি চাইড বাইক আছে এই ধুনীয়া প্লেচটো আহি পালোঁ আপোনালোকে চাই থাকিব আৰু ধুনীয়া জেগা আৰু তাত আমি গা ধুম বুলি আহিছোঁ আপোনালোকে দেখা পাব আৰু এই গেটটো আৰু আহি পালোঁ আমি এতিয়া গাড়ীটো নিব নিদে না সেইকাৰণে গাড়ীটো পাৰ্কিং কৰিম বুলি অলপমান ওখ জেগাত উঠাই আছোঁ গাড়ীটো চাওকচোন গাড়ীটো ক'ত থৈ দিম জেগাটো কোনফালে আছে জেগাটো ভালকৈ চাই কিনে থৈ দিব লাগিব তো এয়া আমি গাড়ীটো পাৰ্কিং কৰি থৈ দিলোঁ এই হৈছে কাৰ পাৰ্কিঙৰ জেগা আৰু বাইক আনিলে সেইটো চাইড থ'ব দিয়ে আৰু কাৰ আনিলে ইয়াত থৈ দিব দিয়ে তাৰমানে জেগাটো ভাল কাৰ থোৱাৰ কাৰণে আৰু বাইক থোৱাৰ কাৰণে অলপ জেগাতে হৈ যায় না সেইকাৰণে সেইটো জেগা থৈ দিয়ে বাকী টংকেইটা গা ধুম বুলি আহিছে না আজি গা ধুব আৰু ইফালে আমাৰ সত্তৰ দাদা আছে চবেই গা ধুম গৰমৰ দিন আৰু ইফালে আমাৰ সমলকা ফুল এনজয় হ'ব আজি কাপোৰ চাপোৰ আছে ইয়াত আৰু ইফালে আছোঁ মই গা ধুম বুলি আহিছোঁ আৰু যোৱাকালি গৈছিলোঁ আমি চিনেমা দৰে ৱাটাৰফল আৰু তাতো বহুতখিনি ফুৰিলোঁ ভালেই লাগিল আৰু আজি ইয়াত আহিছোঁ আপোনালোকে চাব ভিডিঅ'বিলাক কেনে হয় কি কথা আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত গৈ ভাল লাগিলে ভাল বুলি আৰু বেয়া লাগিলে বেয়া বুলি কোনো কথা নাই ব'লক আপোনালোকে ভিডিঅ'টো উপভোগ কৰক তো এতিয়া এইবিলাক দেখিছে এইবিলাক টেমাবিলাক এইবিলাক ইয়াতে জাবৰ কিছুমান পেলাবৰ কাৰণে ব্যৱস্থা কৰি দিছে আৰু এই আগত ৰাস্তাটো ব্লক এতিয়াৰ পৰা ৰাস্তা আৰু ধুনীয়া ৰাস্তা আৰু গাড়ীটো আমি সেই আগতে থৈ আহিলোঁ আৰু গাড়ীটো থৈ এতিয়া খোজকাঢ়ি যাই আছোঁ আৰু মোৰ আগে যাই আছে সমলকা গা ধুব আজি পুৰা গৰমৰ দিনত গা ধুম বুলি ওলাইছে আৰু মই গা ধুম বুলি আহিছোঁ আপোনালোকে চাব কেনে পায় মজা হ'ব কিন্তু আজি আৰু এই জেগাটোৰ নামটো অলপ পিছত কৈ আছোঁ মই আপোনালোকে চাব আপোনালোকে দেখিব জেগাটো বহুতে আহিছে বহুতে অহা নাই আৰু যিবিলাকে আহিব বিচাৰে জেগাটো কেনেকুৱা হয় কি কথা আপোনালোকে চাই থাকিলে গম পাব ব'লক সেই চাওক দূৰত এই অলপকৈ দেখা পাইছে না সেই নিজৰাটোৰ তলতে আমি গা ধুম বুলি আহিছোঁ আৰু চাই থাকিব আপোনালোকে দেখা পাব গা ধুম পুৰা একদম পুৰা হ'ব মজা হ'ব আজি চাওক কি বঢ়িয়া একদম নিজৰা পানী পৰি আছে চাওক কি মজা পৰিৱেশৰ মাজত আছোঁ চাওক
এনেকুৱাকৈ তলত গৈছে পানীটো সেই তলত গা ধুই আছে তলত আৰু আমি অলপ পিছত গা ধুম আৰু আপোনালোকে চাব আৰু চাওক কি মজা এটা পৰিৱেশ কি মজা এটা ভিউ আহিছে আপোনালোকে চাব পাৰে কি ধুনীয়া এটা প্লেচ কমলকা আজি গা ধুই না একদম গা ধুবই লাগিব দেখা পাই পুৰা গা ধুওঁতে লাগিছে পুৰা ঠাণ্ডা ধুব লাগিছে ইমান লগ আহিছে মানে পানীও পুৰা ওপৰৰ নামি আহিছে না পানীটো ভাল ঠাণ্ডা পানী সেইকাৰণে আমি গা ধুবলৈ ভাবিছোঁ আৰু বহুত মানুহ আহিছে মোৰ পিছফালে চাব পাৰে এয়া কি মজা এটা পৰিৱেশ ধুনীয়া মানুহবিলাক আছে এইবিলাক চবে গা ধুবলৈ আহিছে আৰু গৰমৰ দিনৰ কাৰণে চবে গা ধুব এয়া চাওক কি মজা পৰিৱেশ বলক গা ধুবলৈ চাই থাকক আমি এতিয়া যাম বুলি ঘৰত ওলালোঁ আৰু গা চা ধুলোঁ চবেই এয়া আমি যাম নকা যাওঁতে চান্দুবিত সোমাই যাম নেকি আমি না হ'ব চান্দুবিত সোমাই যাম একবাৰ চাই যাম চান্দুবিখন কেনেকুৱা হৈ আছে বহুত দিন অহাও নাই কেনেকুৱা হৈছে আপোনালোকক দেখাম চাই থাকিব সম্পূৰ্ণকৈ আমি এতিয়া ৰাণীখামৰ পৰা গা ধুই আহি তাৰপিছত ইয়াত চান্দুবিত সোমালোঁ গতিকে এইকেইটা ৰাস্তাতে আৰু সেই ৰাস্তাটো আমি ঘৰত এতিয়া ওলাই যাম আৰু চান্দুবিত সোমাইছোঁ অকণমান এতিয়া বহি আছোঁ আৰু এতিয়া মোৰ লগত আছে সমলকা আহি কেনেকুৱা লাগিছে চান্দুবিত আহি বিৰাটেই ভাল কাৰণ ইয়াতে ইমান মানে ঠাণ্ডা মানে কোনটো ঠাণ্ডা কৈছোঁ বুজি পাইছানে যিটো মানে নিৰল নিঃশব্দ মানে শান্ত পৰিৱেশ এটা এই শান্ত পৰিৱেশটোত থাকি কাৰ ভাল নালাগিব সকলোৰে ভাল লাগিব গছৰ তলত বহি থকাৰ কাৰণে ঠাণ্ডা লাগি আছে বাকী যিসকলে এনে থাকি আছে এনে চান্দুবিত পুৰা নিচিনাকৈ আহিব পাৰে ধুনীয়া লাগে আহি বঢ়িয়া সেইটো মজা আৰু ৰাস্তাও ভাল আজিকালি ধুনীয়া ৰাস্তা হ'ল ৰাস্তাবিলাক ডাঙৰ হ'ল আগতে সৰু আছিল এতিয়া ডাঙৰ ৰাস্তা হ'ল আৰু আহি খুবেই ভাল লাগিছে এয়া চাওক কি মজা পৰিৱেশৰ মাজত আছোঁ আমি ইফালে আছে বিল আৰু ইফালে ৰাস্তাটো ইফালে আমি এতিয়া ওচৰত বহি আছোঁ এনেকৈ আৰু টাইম পাছ কৰি আছোঁ আৰু অলপ পিছত যাম আমি এতিয়া 2টামান বাজিল আৰু 3টামান বজাত আমি ওলাই যাম ওলাই যাই এতিয়া ঘৰত যাম আৰু বেলেগ কাম নাই